পোনপ্ৰথমে মই আপোনালোকক সকলোকে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে দেৱালী আৰু সেই উপলক্ষে মই এতিয়া বজাৰত যাব ওলাইছোঁ আৰু বজাৰৰ পৰা আহি আপোনালোকক দেখাই আছোঁ যে মই আজি বজাৰত কি কিনিলোঁ। ইয়াৰ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। অকল মই বজাৰৰ পৰা আহি পালোঁ আৰু বজাৰত আজি বহুত গৰম আছিলে আৰু বজাৰৰ পৰা আনিলোঁ আৰু কিবা বস্তু আৰু আপোনালোকক দেখাই আছোঁ। আৰু বহুত দিন মই ব্লগ দিব পৰা নাছিলোঁ, এতিয়া মানে মোৰ কলেজো ষ্টাৰ্ট হৈছে আৰু সেইকাৰণে আপোনালোকক তথাপিও মই দি থাকিম ব্লগবোৰ, আপোনালোকে চাই থাকিব আৰু মৰম দি যাব বুলি মই আশা ৰাখিছোঁ। আৰু এয়াই আৰু ভিডিঅ'টো আজি প্লিজ শেষলৈকে চাই থাকিব আৰু শেষত মোক কমেণ্ট কৰি জনাব নাপাহৰিব যে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। বজাৰৰ পৰা আনিলোঁ এনেকুৱা দুটা টাব আৰু এই টাবকেইটা আঁৰি থোৱাত মোৰ বিৰাট চখ আছে আৰু মই ফুলবোৰ সজাই বহুত ভাল পাওঁ আৰু এইকাৰণে আজি এই দুটা কিনি আনিলোঁ। এয়া আৰু তাৰপাছত এনেকুৱা লাইট আনিছোঁ মই, এইখিনি আঁৰি দিব লাগিব আৰু এইবাৰো দেউতা নাহে কিজানি আৰু আমি আঁৰিব লাগিব। আৰু আজি বজাৰৰ পৰা এনেকুৱা এটা লাইট ল'লোঁ আৰু আজি এইটোৱে অকণমান ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ। আৰু কিবা আনিলোঁ, প্ৰসাদৰ বস্তু আনিলোঁ কিবা আৰু এনেকৈয়ে আৰু আমাৰ ঘৰৰ বজাৰবোৰ ময়ে কৰোঁ বেছিভাগ আৰু সেইকাৰণে আৰু এনেদৰে অলপকৈ আৰু দেৱালীটো দেখাম বুলি ভাবিছোঁ, বিশেষ নাই আৰু। আৰু এতিয়া গধূলি হৈ গ'ল আৰু মায়ে এনেদৰে চাকিবিলাক দি আছে আৰু এয়া হৈছে মোৰ সিদিনা অঁকা ৰংগলীটো, আমাৰ ঘৰত অঁকা আৰু কেইটামান আঁকিছোঁ। এনেদৰে আৰু আমি উদযাপন কৰিলোঁ দেৱালীটো সৰুকৈ হ'লেও। আপোনালোকে কেনেকুৱা পায় মোক জনাব আৰু এইখিনিতে মই সকলোকে দেৱালীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া মই অকণমানকৈ পায়স বনাইছোঁ, যিহেতু আজি কালী পূজাও হয় সেইকাৰণে ভগৱানৰ ওচৰত দিবৰ কাৰণে। আৰু এয়া হৈছে আমাৰ ঘৰৰ অকণমান পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। আৰু যিহেতু এইবাৰ দেউতা আহিব পৰা নাই আৰু সেইকাৰণে আমি এনেদৰে অলপ কৰিছোঁ। আৰু এয়াই আৰু এইখিনি হ'ল ৰাতি কৰা ভিডিঅ' মোৰ আৰু সেইকাৰণে চাকি তাকিবোৰ নুমাই গ'ল আধা আধি, তথাপিও আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ।